মই মৰমী আজি আপোনালোকলৈ আন এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো আজি মই অকণমান ব্যতিক্ৰম বাকি দিয়া ৰেচিপিকেইটাতকৈ। আজিৰ ৰেচিপিটোত মই হাঁহৰ ডিম আৰু দাংবডি বনাম। চাওঁ আহকচোন কি বস্তু মই ইউজ কৰোঁ। মই প্ৰথমতে আপোনালোকক কি বস্তু মই ব্যৱহাৰ কৰিম দেখুৱাই দিছোঁ। এয়া দাংবডি, এয়া হাঁহৰ ডিম, এয়া অকণমান 2 চামুচ জোখত মচুৰ দাইল, এইকেইটা সৰু গুটি আলুগুটি, এই 2টা পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ, আদা আৰু নহৰু, এই অকণমান গৰম মছলা, এইখিনি বস্তুৱে মই ব্যৱহাৰ কৰিম। এটা প্ৰেছাৰ কুকাৰ লৈছোঁ আৰু ইয়াত অকণমান পানী দিম আৰু মই লোৱা এই বস্তুখিনি গোটেইখিনি ভালকৈ বইল কৰিম। প্ৰথম এই দাংবডিখিনি ইয়াত দি ভৰাই লৈছোঁ, হাঁহৰ ডিমকেইটা দিছোঁ, আলুগুটি দিছোঁ আৰু এই দাইলখিনি এখন কাপোৰ লৈছোঁ, কাপোৰত এনেকৈ বান্ধি ল'ম। এইখিনি দাইল মই টোপোলা কৰি ইয়াত ভৰাই দিছোঁ আৰু ইয়াত এতিয়া মই পানী দিম। ইয়াত পানী দিছোঁ। এইখিনি ভালকৈ মই বইল কৰি ল'ম। এইখিনি হয় মানে মই এতিয়া এইখিনি পিচি ল'লোঁ, আদা নহৰু পিঁয়াজ, তাৰপৰা আৰু জালুক, মই আগত ক'বলৈ নহ'লে জালুক অকণমান এয়া খুন্দি ল'লোঁ মই। এয়া মোৰ বইল কৰা হৈ গ'ল, গেছ মই এতিয়া অফ কৰিলোঁ। এতিয়া মই প্ৰেছাৰ কুকাৰৰ ঢাকন খুলিম। এয়া ঢাকন খুলি দেখুৱাইছোঁ, মোৰ গোটেইখিনি বইল হৈ গৈছে। এতিয়া এইখিনি মই ভালকৈ উলিয়াই ল'ম। এটা ফুটা লগা খৰাহীত এইখিনি মই উলিয়াই লৈছোঁ আৰু এইদৰে আপোনালোকেও উলিয়াই ল'ব। এতিয়া মই এই দাংবডিখিনি প্ৰথম মিক্সিত মই পিচি ল'ম। এইখিনি মই মিক্সিত পিচি ল'ম। এখন ননষ্টিক কেৰাহী লৈছোঁ। এতিয়া মই ইয়াত গেছ অন কৰিছোঁ দিছোঁ আৰু কেৰাহীখন মই গৰম হ'বলৈ দিছোঁ। এখন ননষ্টিক কেৰাহী লৈছোঁ, কেৰাহীখন মই গৰম হ'বলৈ দিছোঁ। ইয়াত এতিয়া মই মিঠাতেল দিম। মিঠাতেলখন গৰম হওক। তেল গৰম হৈছে। এতিয়া মই ইয়াত আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম। আৰু লগত ডিমকেইটাও ইয়াত মই নিমখ দিছোঁ, অকণমান হালধি দিছোঁ, অকণমান লৰাই থাকিব লাগিব। ৰঙা হোৱাকৈ ডিমকেইটা ফ্ৰাই কৰি ল'ব লাগিব। ডিম আৰু আলু ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। ৰঙচুৱা ধুনীয়া এটা ৰং উঠিলে। এতিয়া মই এইখিনি কাটি লওঁ ভালকৈ। তেলতে মই এতিয়া পিঁয়াজ দিম। পিঁয়াজখিনি বাদামী কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব আৰু এইদৰে অলপ
কাটি ল'ব। ভজা হৈ গৈছে। এতিয়া মই ইয়াত পিচি লোৱা নহৰু আৰু আদাখিনি দি দিম। আৰু এইদৰে লৰাই থাকিব। আৰু এতিয়া মই যিখিনি ভাপত সিজাই লৈছিলোঁ মচুৰ দালিখিনিও দি দিম। মচুৰ দালিখিনি এনেকৈ ভাঙি দিব আৰু ভালদৰে লৰাই ল'ব। এতিয়া মই ইয়াত প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দিম। মই আগতেও অকণমান দিছিলোঁ আলু আৰু ডিমখিনি ফ্ৰাই কৰোঁতে, এতিয়া অকণমান কমকৈ দিম। নিজৰ জোখমতে আপোনালোকেও দি ল'ব। মচুৰ মাহখিনি ভজা হৈ গ'ল। ইয়াত মই এতিয়া পিচি লোৱা জালুকৰ গুড়ি দিছোঁ আৰু আপোনালোকে আপোনালোকৰ জোখমতে দি ল'ব। ইয়াত অকণমান গৰম মছলা দিছোঁ। এতিয়া ইয়াত পিচি লোৱা দাংবডিখিনি দি দিম, যিখিনি মই বইল কৰি পিচি লৈছিলোঁ। এইখিনি মই ইয়াত দি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাই চাব, খুব টেষ্টি হয়। আৰু যিসকলে দাংবডি নাখায় তেওঁলোকে গমেই নাপায় কি বস্তুৱে ৰান্ধি দিছে। এইদৰে ভালকৈ লৰাই থাকিব। দেখিছে ধুনীয়াকৈ ভিজি গৈছে। এতিয়া ইয়াত ফ্ৰাই কৰি লোৱা আলু আৰু ডিমখিনি দি দিব। এতিয়া মই ইয়াত পানী দিম। গেছৰ হেৰিটো বঢ়াই দিব অলপমান। আৰু এইদৰে মই পানী আৰু অকণমান দিম আৰু আপোনালোকৰ জোখমতে পানী। মই ডিমখিনি অলপ প্ৰতিটো ডিমেই ফালি দিছোঁ, দেখিছে। আৰু ফালি এইদৰে অলপমান সিজিবলৈ দিব। সিজিবলৈ দিয়ক। অলপ যেতিয়া গ্ৰেভি হ'ব তেতিয়া মই এইখিনি নমাই গৰম ভাতৰ লগত পৰিৱেশন কৰিম। এয়া মই বনোৱা আজি, দেখিছে আপোনালোকে কি ধুনীয়া কালাৰ উঠিছে। এয়া ডিম আৰু দাংবডি আৰু ডিমে বনোৱা আজিৰ ৰেচিপি এয়া ৰেডি হৈছে। মই গেছ অফ কৰি দিম। আৰু এইফালে মই ভাত তুলি দিছোঁ, দেখিছেনে? এতিয়া মই ভাতখিনি হৈ লওক আৰু গৰম ভাতৰ লগত গৰমে গৰমে খাম। এতিয়া গেছ মোৰ অফ। এয়া আপোনালোকে দেখিলে আজি মই বনোৱা ৰেচিপিটো ৰেডি। আৰু ৰেচিপিটো মই বনাইছিলোঁ দাংবডি আৰু হাঁহৰ ডিমে। দেখিলে মই ধুনীয়াকৈ ডেকোৰেশ্যন কৰি দিছোঁ। অকণমান মান ধনিয়া আগে মই সজাইছোঁ আৰু ছাইডত মই পিঁয়াজ কাটি দিছোঁ। মই মান ধনিয়া আগটো গোটেইকেইটা ৰেচিপিতে দিছোঁ, কাৰণ মান ধনিয়াটো বহুত জেগাত বহুতে চিনিও নাপায়। গতিকে মই দেখুৱাই দিছোঁ ভালকৈ, এইটোৱেই মান ধনিয়া হয়। আৰু মই মান ধনিয়াৰ গোন্ধটো খুব ভাল পাওঁ, সেইটো কাৰণে মই প্ৰায়ে ব্যৱহাৰ কৰোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। আৰু এয়া দেখিছে, এয়া ছাইডত মই ভাত বাঢ়ি লৈছোঁ। মই আজি ভাতৰ লগত এই ৰেচিপিটো খাম। আৰু লগত দিছোঁ এয়া মোৰ মাছৰ আচাৰ, মই নিজেই বনোৱা। মই এই আচাৰবিধ মই দেখুৱাম আপোনালোকক মই কেনেকৈ বনাওঁ। আৰু বহুত বছৰলৈকে এই আচাৰবিধ বনাই থ'লে আমি খাই থাকিব পাৰোঁ। আৰু লগত এয়া আছে পদুনা চাটনি, আমে সৈতে বনাইছোঁ আৰু অকণমান কাজি নেমু। এয়া আজি মই বনোৱা ৰেচিপি ৰেডি। আৰু আমি ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিম আৰু আপোনালোকেও খাই চাব। মই আজি আপোনালোকক এটা টেষ্টি ৰেচিপি বনাই দেখুৱালোঁ। আপোনালোকেও এইদৰে খাই চাব। দাংবডি আৰু হাঁহৰ ডিমে সৈতে খুব ভাল লাগে খাই। আৰু মই এইদৰে বনালে মোৰ ছোৱালীহঁতে এনেকৈ খাই ভাল পায়। নতুবা দাংবডি ভাজি দিলে তাহাঁতি নাখায়। যদি মই এইদৰে দিওঁ তাহাঁতি গম নাপায় কি দিছোঁ। আৰু তাহাঁতক
এবাৰ দিয়াৰ পিছত আকৌ বিচাৰে আৰু অকণ দিয়া। গতিকে আপোনালোকেও খাই চাবচোন কেনে লাগে ৰেচিপিটো। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব, যাতে নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু মই দি যাব পাৰোঁ, ময়ো যাতে অলপ উৎসাহ পাওঁ। গতিকে তাৰ কাৰণে আপোনালোকক এটা টেষ্টি ৰেচিপি আগবঢ়াই দিলোঁ। আৰু কাষত আছে এয়া মোৰ ছোৱালী, মোৰ নহয় আমাৰ ছোৱালী দিশানা। কৈ দিয়া আজি আমি কিহে খাম, কি খাম? টেষ্টি ৰেচিপি খাম গম পালে। গতিকে আপোনালোকেও খাই চাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে এটা ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বাটনটো দবাই মোক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ধন্যবাদ।